নিজৰ বুলিবলৈ এয়া গৰু এহালি। আৰু এয়া দেখিছেনে আমাৰ বেটাই গৰুকেইটাক কিমান মৰম কৰে। আৰু এয়া দেখিছেনে সিহঁতিও কিন্তু আমাৰ বেটাৰ মৰমখিনি খুব বুজি পায়। আৰু এয়া দেখিছেনে এয়াই আৰু আমাৰ গৰু এহালি। আৰু এইফালে আছে ছাগলী। সোনকালে খুলি নিদিওঁ ছাগলী, অলপ দেৰিকৈ খোলোঁ। আৰু এয়া দেখিছেনে গৰু কালি অহা নাছিলে ঘৰলৈ, আৰু ৰাতিপুৱাই আহি পিনি ৰখি আছেহি এয়া দুয়োটা। আৰু এয়াই আৰু আমাৰ গৰু, এজনী দুজনীকৈ এনেকৈ বাঢ়িব। আৰু এয়া দেখিছেনে, চাওকচোন বেটাৰ মৰম, ইমান মৰম, কিমান মৰম দেখিছেনে। এখনি কিমান কোমল হৃদয় হ'ব লাগিব এনেকৈ জীৱ জন্তুৰ প্ৰতি মৰম থাকিলে। সঁচাকৈ ময়ো আগতে খুব মৰম কৰিছিলোঁ জীৱ জন্তুবিলাক। আৰু এয়া দেখিছেনে আমাৰ বেটাও আজি জীৱ জন্তুবিলাক মৰম কৰিবলৈ শিকিছে। সঁচাকৈ অ' ধুনু বেটা, অ' মোৰ ধুনু মানুহটো ধুনু, অ' নিজে নিজে আহি গৈছে ন ঘৰলৈ, বিচাৰিও যোৱা নাছিলোঁ, নিজে নিজে আহি গৈছে। ৰাতি নুশুলে হবাই, টোপনি আহিছে। শুই থাক ইয়াতে। ইয়াতে ৰ'দ পৰিছে আৰু সিহঁতৰ গৰুকেইটা টোপনি আহি গৈছেগৈ। অ' ধুন অকণমানি পোৱালি আছিলে যোৱা বছৰ, আৰু এতিয়া এবছৰৰ ভিতৰতে দেখিছেনে ইমান ডাঙৰ হৈ থাকিলে। কাইলৈ পৰহিলৈ হাল বাব পৰা হ'ব ন। অ' বেটা, আমাৰ এই হেৰি গৰুটো বেছি দিম দেই। মতা গৰুহে, মাইকী গৰু নহয় নে, পোৱালি নিদিয়ে হা দেই। কান্দি দিবা, দুখ লাগিব ন গৰুটো আমাৰ বেছি দিলে। ই থাকিব আমাৰ সতে, এই হালো নেবাওঁ। এইটো কোনে হাল ল'ব, খেতিও নকৰে। নাঙল ধৰিব পাৰিবা নাই, নাঙল পাৰিম। নাঙল লৈ পথাৰত হাল বাবিগে। অঁ আৰু এটা হ'ব লাগিব তেতিয়াহ'লে। দুটাই হয়। অঁ দুটাই হাল বায়। অঁ দুটা নহয়, মাইকী গৰুজনী হাল নাবায় নহয়। সেইজনী মাইকী, মাকজনী হাল নাবায় নহয়। ইয়ে পাব, ইয়াৰ আগতে আৰু এটা হ'ব। আৰু এটা পোৱালি দিলে হয় ন। মতা দিব লাগিব। আৰু এটা মতা পোৱালি দিব লাগিব। আৰু ইয়াকে দেখালোঁ দেই আজি। আমাৰ বেটাৰ দেখিছেনে কিমান মৰম, তাকে দেখালোঁ। আৰু সেউজীয়া ৰঙৰ ব্লাউজ আৰু সেউজীয়া ৰঙৰ চাদৰ, ফুলৰ চাদৰ। আৰু ইয়াত দেখিছেনে মোৰ সেউজীয়া ফুলৰ চাদৰ মোৰ ওচৰত নাই, সেয়েহে এই ৰঙা চাদৰখন পিন্ধি লৈছিলোঁ। কিন্তু মানে সঁচাকৈ চবে মানে মিলাই গৈছে, যিহেতু আজি আমাৰ হেমলাই গাঁও পঞ্চায়তত আমাৰ গোটৰ আত্মসহায়ক গোটৰ মহিলাসকলে প্ৰত্যেকটো গ্ৰাম্য সংগঠন লগ লাগি আমাৰ তাত আজি আন্তৰ্জাতিক মহিলা দিৱস উদযাপন কৰিছে। আৰু মই যদি এনেকৈ যাওঁ, মুগা ৰঙৰ মেখেলাখন বাৰু আছিলে, আৰু এয়া চাদৰখনৰ বাবে আকৌ এতিয়া মই যাওঁ এখন নতুন চাদৰ কিনি আনোগৈ, যিহেতু চাদৰ নাই। আৰু সকলোৱে যেতিয়া মিলাই পিন্ধিছে, মই যদি অকণমান এই ৰঙা ৰঙৰ ফুলৰ চাদৰখন পিন্ধি যাওঁ হয়তো বেয়া লাগিব। আৰু যাওঁ আজি আমাৰ আন্তৰ্জাতিক মহিলা দিৱস আমাৰ গোটৰ বাইদেউসকলেনো কেনেকৈ উদযাপন কৰিছে, মই যিহেতু একো লাগি ভাগি দিব নোৱাৰিলোঁ। আৰু তাৰ বাবে আজি মই মোৰ এই ভিডিঅ'টোৰ যোগেদি আৰু সকলোকে ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। আৰু এয়া মই ওলাইছোঁ দোকানলৈ, তাৰপিছতহে যোৱা হ'ব আৰু আমাৰ মহিলা বাইদেউহঁতৰ ওচৰলৈ আজি। আৰু কেনেকৈ আৰু ৰাতিলৈ চাগে ভাওনা প্ৰদৰ্শন কৰা হ'ব। আৰু সকলোখিনি পাৰিলে আপোনালোকৰ আগত A to Z পাৰিলে দেখুৱাম। আৰু এতিয়া মই গৈছোঁ চাদৰ কিনি আহোঁগৈ, যিহেতু এই ঘৰৰ দৰ্জাখন বন্ধ কৰি লওঁ আৰু যাওঁ অকণমান দোকানলৈ। সকলোৱে যদি একে চাদৰ পিন্ধে, মই যদি নিপিন্ধো সঁচাকৈ দেই বেয়া লাগিব নহয়নে। এয়া গাড়ী চাড়ী উলিয়াই লৈছোঁ আৰু মই ওলাই পিনি যাওঁ আৰু দেই। আপোনালোকে চাই থাকিব ভিডিঅ'টো একেবাৰে স্কুল। আহি এয়া কাপোৰ দোকান পালোহি। আৰু এয়া দেখিছেনে কাপোৰ দোকানত দোকানীয়ে নাই। আৰু যাওঁ এয়া লৈ লওঁ কাপোৰ, সেউজীয়া ৰঙৰ ফুলৰ চাদৰ এখন লৈ লওঁ, তাৰপিছতে আৰু আপোনালোকক সকলো দেখুৱাই আছোঁ। আনহাতে এয়া দেই, আৰু অৱশেষত মই ওলাই মেলি এয়া যাবলৈ ওলাইছোঁ নাৰী দিৱসলৈ বুলি, আৰু আপোনালোকক দেখুৱাই আছোঁ। আমি এটা কথাই জানিব লাগিব, আমি প্ৰতিটো কথাতে চৰকাৰেও বিভিন্ন কাৰ্যসূচী দিছে, আমি ধৈৰ্য, সাহস আৰু মনোবল এইকেইটা কিন্তু সদায় ৰাখিব লাগিব। ধৈৰ্য, সাহস আৰু মনোবল। আৰু এই ধৈৰ্য, সাহস যেতিয়া আমাৰ মনোবল নাথাকিব, আমি প্ৰকৃত যি আমাৰ উদ্দেশ্য তাত আমি উপনীত হ'ব নোৱাৰিম।
গতিকে সেইকাৰণে অতি ধৈৰ্য সাহসেৰে আমি আমাৰ কামবোৰ কৰিব লাগিব। সমাজত যাতে আমাক কোনেও সেৱ প্ৰতিপন্ন কৰিব নোৱাৰে তেনে কামত সদায় আমি নিজকে মনোনিৱেশ কৰিব লাগিব। আজিৰ তাৰিখত প্ৰতিগৰাকী মহিলা বা প্ৰতিগৰাকী নাৰীয়ে সমাজখন সুন্দৰকৈ পৰিচালনা কৰিব পৰা ক্ষমতাখিনি কিন্তু আয়ত্ত কৰিছে। মহিলাসকল ইমান সুচাৰুৰূপে সুন্দৰৰূপে এই কাৰ্যসূচীবিলাক আগবঢ়াই নিছে, তাৰ বাবে মই প্ৰতিগৰাকী নাৰীক আজি এই নাৰী দিৱসৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে মই মোৰ চমু বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। আৰু ইয়াতে আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰিছিলে আৰু আমি অলপ দেৰি বহিলোঁ, ভাষণ শুনিলোঁ আৰু এতিয়া ঘৰলৈ উভতি গৈছোঁ আৰু পুনৰ উভতি আহি ভাওনা চাবলৈ গ'লোঁ। আৰু আমি নাৰী দিৱসত একেবাৰে শেহতীয়াকৈ হ'লেও আহি উপস্থিত হ'লোঁ আৰু ভাবিলোঁ বাইদেউ এগৰাকীয়ে পানী পুৰি বেচি আছে, তাকে পানী পুৰি খাওঁ বুলি ভাবিলোঁ। আৰু মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। আৰু মই দেখিছেনে, ইয়াত ধনিয়াবিলাক উঘালি পেলাইছোঁ যিহেতু বুঢ়া হ'ল, আৰু এই ধনিয়া ঠাইখিনি যেতিয়া এনেই পৰি আছে, এই ধনিয়াখিনিতে খাবও নোৱাৰি, একেবাৰে ফুল ফুলিলে, সেয়েহে বোলো ধনিয়াখিনি উঘালি পেলাওঁ আৰু তাৰ ঠাইত কিবা এটা কি মন যায় তাকে ৰুব লাগিব। যেতিয়া মানে শাকনি বাৰীখন যেতিয়া মানে সজাম বুলি ভাবিলোঁ, তাৰ বিনিময়ত ইটোৰ বিনিময়ত ইটোৰ শাক ৰুবই লাগিব, নহয়নে? আৰু সিদিনাখন মই ভিডিঅ'টো সিমানতে সমাপ্ত কৰি ৰাখি দিলোঁ। আৰু আচলতে কি হ'ল, মানে ভাওনা চাবলৈ যোৱা নহ'ল, আৰু ৰাতি যাম বুলি ভাবিছিলোঁ কিন্তু মন নগ'ল। তাৰ পৰা ঘূৰি আহোঁতে সিদিনাখন সেই পঞ্চায়তৰ পৰা ঘূৰি আহোঁতে ৰাস্তাত যিহে পুলিচৰ চেকিং, আৰু ময়ো মন কৰিবলগীয়া নহ'ল। ঘপককৈ বেটাৰ পিছফালে বহি আছিলে, বেটাৰ হেলমেট নাছিলে, মোৰ হেলমেট আছিলে, আৰু তাতে পুলিচে ৰখালে আৰু কি বিশেষ একো নুসুধিলে, পিছফালৰ পৰা যদি ফটোও মাৰিলে একো গম নাপালোঁ। সঁচাকৈ বেয়া লাগিলে। ঘপককৈ মানে যদিহে ফটো চটো মাৰি নিছে, সঁচাকৈ একদম ফাইন ভৰিবলগীয়া হ'ব। আৰু যিহেতু মইনো কি কৰোঁ, ঘৰতে থাকোঁ, এই শাকনি বাৰীখন বা এই গৰুকেইটা, সেই ছাগলীকেইটাৰ বাহিৰেতো আৰু একোৱেই নাই। তথাপিও হাজাৰ টকা বা কিমান যদি ফাইন কাটে ক'ব নোৱাৰোঁ, তথাপিও আৰু সেই 1000 টকা এটাও যদি এনেই উৰি যায় বেয়া লাগে। সেয়েহে মনটো বেয়া লাগিলে আৰু ৰাতি ভাওনা চাবলৈও নগ'লোঁ। আৰু তাতকৈ ডাঙৰ কথা ভাবিছোঁ যে আমাৰ বেটাৰ বাবে এটা হেলমেট আনিব লাগিব, আৰু সেয়েহে অনলাইনত অৰ্ডাৰ কৰি দিলোঁ। আৰু ইমান মানে টেনশ্যন লৈ থকাতকৈ আৰু কেনিবা যাব লাগে, আৰু সেয়েহে ভাবিলোঁ এটা সৰু বেবী হেলমেট এটা অৰ্ডাৰ কৰি দিয়াই ঠিক ভাল আছে, আৰু সেয়েহে অৰ্ডাৰ কৰি দিলোঁ। ঠিক আছে, আজিৰ পৰা কোনো চিন্তা নাই, নিশ্চিন্তকৈ যাব পাৰিম। আৰু মই ঘৰতে ধনিয়া শাক উঘালি আছোঁ, আৰু কিনো কৰিম আৰু একেবাৰে ফাগুনৰ বতৰ, ফাগুন মাহ বুলিহে ক'ব লাগিব। একদম আমাৰ ওচৰতে যিহেতু বাঁহ গছখিনি আছে, বাঁহ গছে ইমান মানে বতাহ মাৰিছে, আৰু চোতাল ৰাতিপুৱাৰ পৰা মানে কেইবাৰ চোতাল সাৰিবলগীয়া হ'ল, মানে কোনো হিচাপ নাই। চোতাল সাৰিও আমনি লাগিছে, আৰু ইয়াতে বহি আছোঁ। আৰু সিদিনাখন আপোনালোকক ভাওনাখন দেখুৱাম বুলি ভাবিছিলোঁ। আমাৰ আত্মসহায়ক মহিলা বাইদেউসকলৰ দ্বাৰা প্ৰচাৰিত সেই ভাওনাখন দেখুৱাম বুলি বৰ হেঁপাহ আছিলে, কিন্তু দেখুৱাব নোৱাৰিলোঁ, আৰু সেয়েহে দুখিত। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি কৰি থওঁ, যিহেতু সিদিনাখনেই ভিডিঅ'টো কৰি থলোঁ, আৰু ইমান আশাহে মানে ভিডিঅ'টো কৰিলোঁ, আৰু আপোনালোকক নিদিলোঁ, আপোনালোকৰ আগলৈ নপঠিয়ালেও মোৰ মনটো বেয়া লাগিব। সেয়েহে আজি এডিট কৰি ভিডিঅ'টো আপোনালোকৰ আগলৈ পঠিয়ালোঁ। আৰু আজি ইমানেই দিয়ক, ময়ো এইফালে কাম কৰি থাকোঁ, আৰু কিছু সময় উলিয়াই আৰু নতুন ভিডিঅ' লৈ আৰু আপোনালোকৰ মাজলৈ পুনৰ আহি আছোঁ। আজি ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ, বাই বাই, টাটা।